Good evening everyone, welcome back to my channel. আজি মই যাওঁ এতিয়া মোৰ বাইকৰ আপোনাৰ বহুত দিন হৈ গ'ল বাইকখন কিনা কিন্তু বহুত দিন চলোৱা নাই মানে থৈ দিছোঁ ৰুমৰ ভিতৰতে মানে বাহিৰতে থৈ দিছোঁ আৰু চলোৱা হোৱা নাই কিন্তু আজি মোৰ লেগ গাৰ্ডডাল আহি গ'ল এতিয়া এক্সাইটেড মই দাদাৰ ঘৰত দাদা ফোন কৰিছে মোৰ লেগ গাৰ্ডডাল আহি গ'ল এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এতিয়া মই যাওঁ লেগ গাৰ্ডডাল লগাবলৈ কাৰণে গৈ আছোঁ এতিয়া বাইকখন ওলাই লওঁ ইয়াতে এনেকৈ থৈ দিছিলোঁ বাইক ইয়াকে তো এতিয়া মই লৈ যাওঁ লৈ গৈ মেলি লেগ গাৰ্ড লগামগৈ তো আহি গ'ল এইটো কাৰ্টন চাৰ্টন নিদিলে এইবাৰ এনেকৈ লাড্ডুকে কেৰি বেগ দি মেৰিয়াই পঠাই দিছে ইয়াত কিবা এইবিলাক দিছে নেকি বন্ধা সেইবিলাক তাকেতো বক্স এটা দিব লাগিছিল কিন্তু নাই এনেকুৱাকৈ পঠাই দিলে চাওঁ এতিয়া ভিতৰত খুলি চাওঁ কি ওলাইছে কি ওলাই দেখাই আছোঁ আমি তো খোলোঁ এতিয়া ধুমধাম ষ্টাৰ্ট কৰি দিছোঁ তো এনেকৈ খুলিম পেকিং এগালমান কৰিছোঁ হৈছে মেইন বস্তুটো এইটো স্লাইডাৰ লগাব লাগিব তো কেনেকৈ ফিটিং কৰিম এতিয়া নাজানো আৰু ট্ৰাই কৰিম তই বা কিবা কটাৰী চটাৰী লাগিব নেকি কটাৰী লাগিব ভিতৰত যোৱাচোন পাই যাব পাকঘৰৰ পৰা লৈ লোৱা ভিডিঅ'টো পজ কৰি কটাৰী এখন লৈ হ'ল এতিয়া আমি কটাৰীটো ল'ম কটাৰীখন দিয়ক কটাৰী এইটো কোনটো কটাৰী এইটো কটাৰী পাই গ'লোঁ আমি কটাৰী লৈ যাওঁ কটাৰী কাটিম মালটো এইটো কাটি দিলোঁ এতিয়া লগাই লওঁ মালটো হৈ গ'ল এতিয়া অলপ খুলিব লাগিব এবাৰ পিক কৰা আছে তুমি ওলাইছা নাই আমাৰ চুনুমুনু আহি গ'ল এতিয়া ওলাবলৈ এতিয়া তাই মোৰ লগত হেল্প কৰিব তুমি আজি কিয় নক'লা টোপনি কিয় নক'লা চুনুমুনু ভালকৈ ল'ব উঠোৱাই নাই টম মামা মাতি দিছোন এবাৰ বহি লওঁ এবাৰ বহি লওঁ বহি অঁ টম মামা কৈ দিছোঁ ভালকৈ বহা নিজে বহাচোন বহা এই তোমাক বনাব নাপায় নেকি তাই পলাইছে ভিডিঅ' দেখি আমি কি হয় এইটো কি হয় এইটো দেউতা হয় মই কোন হয় মোৰ দাদা মই দুটা লাগি গৈছোঁ ফুৰিবলৈ মানে বাকলি পিন্ধাই পঠাইছে সিহঁতে লাষ্টত বুক খোৱাব উঠাই দিছোঁ ভিডিঅ' কৰিব কাৰণে আৰু ল'লোঁ এডাল অলমষ্ট হৈ গ'ল এতিয়া ডাবল ষ্টেণ্ড কৰিলোঁ বাইকখন এডাল লাখতি চাখতি য'ত ফিটিং কৰিম আৰু নিজে লাখতি আহি গ'ল মালটো এতিয়া আমি লগাম ইয়াত তেনেকৈ ফিটিং কৰিম এখন ডাবল ষ্টেণ্ড কৰি লওঁ বাইকখন ডাবল ষ্টেণ্ড কৰি ফিট কৰিম কেনেকৈ দেখাই আছোঁ ইজনী হাগিছে মাকতি দিলে কিন্তু চিয়েক হাগি আছে এতিয়া এই পইচাটো থাকিছে ছাৰ বল দিছে চাফাটো কৰি লৈ বোলে এই চব পাৰা নাই প্লেনিংবিলাক ক'ত কি লাগিম তাতে সেইটোতো লাগে কিন্তু সেই পাইপডাল ক'ত কি কৰে এইটোৱে জানা নাই চাই মেলি কিবা এটা কৰিব লাগিব ৰ'ব কৰি আছে আংকল আৰু মই মিলি দুইটাই ইউটিউব চাই বনাই আছোঁ প্ৰথমে ইয়াৰ ৰাবাৰটো আঁতৰালোঁ এইবাৰ ইয়াত পাৰ হ'ব তাৰপিছত এইফালৰ পৰা আমি ইয়াৰ এইটো ৰাবাৰ এটা আছিলে ইয়াত আঁতৰালোঁ এইফালে পাৰ হ'ব সেইটো ইয়াত জইন হ'ব সেইটো বস্তু ইয়াত জইন হ'ব ৰ'ব মই ধৰি দিছোঁ এক ছেকেণ্ড মোনাত চব ওলাই আছে এটা বস্তু এতিয়া এই বস্তুটো খুলিব লাগিব কিটটোত এক ছেকেণ্ড ৰ'ব ৰ'ব দি হোৱা নাই এইফালে ঘূৰাব লাগিব নেকি ৰ'ব মই ট্ৰাই কৰিছোঁ আমি নিজে মাথা মাৰি নোৱাৰিলোঁ বৌজনী আমাক দাঁত ওলাই আছে আমি নোৱাৰাৰ কাৰণে কিন্তু পাৰি গ'লোঁ হয় আমাৰ ওচৰত বস্তু নাই সেইটো কাৰণে নোৱাৰিলোঁ এতিয়া যাব লাগিব মেকানিকৰ ওচৰত গৈ লগাম এইজনী চাওক দাঁত ওলাইছে চাওক তো লগাব নোৱাৰিলোঁ লগাব নোৱাৰাৰ কাৰণে এতিয়া আমি যাম মেকানিকৰ তাত তো দাদা এইটো ৰেডি হৈ আছে কাপোৰ কানি খুলি আৰু বৌ কি খাব কৈ দিয়ক গৰম চিঙৰা কেইটকীয়া চিঙৰা 35 এতিয়া মোৰ কমেণ্ট নাই ওচৰত 35 ৰুপিজৰ চিঙৰা ইয়াত নাপায় 5 টকীয়া চিঙৰা আৰু এজনী যে আমাৰ দুষ্টজনী আজি নুখোলে আজি কিয় নুখোলা তুমি কিয় নুখোলা আজি নিনি ক'ত গ'ল ক'ত আছে ককা নামটো কিনো দেউতাৰ নামটো
মা নামটো আইতা মা নামটো আইতা মা হয় নি বেয়া কথা কোনে শিকায় আইতা মায়ে বেয়া কথা শিকায় কি শিকায় বেয়া কথা কি শিকালে কি শিকায় আৰু আৰু ঘণ্টা শিকাইছে তোমাক কি কৈছে গাই দিয়া গছে গছে ৰবা চকু বন্ধ কৰি চকু বন্ধ দে দে আমি যাওঁ টাটা টাটা বাই 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 দিয়া টাটা 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 আমি আহি আছোঁ অঁ যাওঁ 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 টাটা টাটা পইচা দিয়া পইচা নিদিওঁ কেইটকা লাগে তোমাক 200 টকা লাগে থাকা তুমি টাটা বাই বাই 200 টা দি মই লৈ আহিম দেই 200 টা হৈ গ'ল লগোৱা আৰু ইফালৰ ডাল এতিয়া ফিটিং কৰি আছে তো গোটেইটো লগোৱা হোৱাৰ পিছত দেখাই আছোঁ কেনেকৈ কি হ'ল মই ইউটিউব ভিডিঅ' বনাই আছোঁ এইটো হিৰো লাগিছে হৈ গ'ল ফিটিং কৰিব এতিয়া ইনষ্টল কৰি দিলোঁ এইটো ছাইড এনেকুৱা লাগিছে এইটো গ্ৰিপ এইটো ছাইড এনেকুৱা হৈ গ'ল আৰু ইফালৰ এইটো ছাইড এনেকুৱা টাইপত হৈ গৈছে এতিয়া এইটো মানে ফিটিং হৈ গ'ল এইটো ছাইড তো হৈ গ'ল আমি আহি গ'লো চিঙৰ টেঙৰ লৈ চব ফিটিং কৰি এজনী ৰিপন্দা খুব বকি আছে চকু দেখিছেনে বজাৰ গৈ পিনে ইমান টাইম লগাইছা চাহ খোৱা টাইম পাৰ হৈ গ'ল ছাৰ ক'ত টাইম পাই আনকালে কেইটা 6টা বজাতে চাহ খাওঁ কাজিয়া হৈ আছে দুইটাৰ মাজত বেটি জুতা মাক দমকি এটা দি দেচোন নিদু কৈ দিয়া এইবাৰ চুলি ক'ত কাটিলে আপুনি চুলিটো ক'ত কাটিলে এইটো গজনী কাটিংটো নালিয়া ফুলত কাটিছে এইটো নালিয়া ফুলৰ স্পেচিয়েল কাট কৈ দিছোঁ এতিয়া চব ফিটিঙৰ পিছত এইটো ৰিপন্দা চাহ বনাই আছে এতিয়া আমি চাহ খাম আদা দিয়া চাহ চাহ তো চাহ তাহ খাই মেলি আমাৰ ব্লগ ইয়াতে সমাপ্ত কৰিম আৰু আমি কৰিলোঁ লেগ গাৰ্ড আনবক্সিং বয়ে কৰিছে চাটনি আৰু চিঙৰা আনবক্সিং চিঙৰা চাটনি আনবক্সিং বৌ কেনেকুৱা লাগিছে আপোনাৰ চিঙৰা আনবক্সিং কৰি ফুচ কি কথা পাতিছে দুইটাই যাতে আৰু দুইটাই ফুচফুচাই কিবা কথা পাতিছে চিক্ৰেট কথা ফুচফুচাই পাতি ল'লে আৰু চিঙৰা আনবক্সিং কৰি আছে এতিয়া চাওক তুমি বিয়া পতা নাই যে বুজি নাপাবা মানে বুজিলা সেইটো কাৰণে মই নাপাতো চিঙৰা আনবক্সিং কৰিবলৈও নাই বিয়া পাতিবলৈও নাই এইটো ৰণবীৰৰ এইটো মোৰ আমাৰ বিট্টু বোলে মেল পঠিয়াই আহি আছে মেইল পঠাই